কৰা দয়া হে হৰি তুমি নাৰায়ণ দয়া নাজানো স্তুতি নাতি নাজানো প্ৰণতি হৰি ৰাম নাজানো প্ৰণতি নিজ গুণে তুষ্ট হোৱা হে যদুৰ পতি দয়া শুনিও ক সভাসদ এবে আমি কৰো মহাভাৰতৰ পদ কৰিব মহাভাৰতৰ পদ কৰিব হে পাখাত হাৰি পঞ্চ পাণ্ডৱ বনে চলি যাই বনৰ মাজত পাণ্ডৱে বহু কষ্ট
এইখন বন এৰি পাছে সিখন বন পাই কাম্যক বনত পাণ্ডৱগণ উপস্থিত আৰু গৈ গৈ পালে পাণ্ডৱ গোদাবৰী নদীৰ তীৰ এই পত্ৰগৃহ সাজি থাকে পঞ্চশহু মতে কতদিন পাৰ হৈ গইলা একদিনা শুনক পাছে যেন কথা পত্ৰগৃহ সাজে গোদাবৰীৰ তীৰে নিজৰ কৰ্মত চলি গইলা পঞ্চশহুদৰে পত্ৰগৃহ দেৱ যাই পানী ৰকাৰণে ধনঞ্জয় চলিক যাই মৃগ চিকাৰলে আনি বলৈ যাই বীৰ বৃকুৰে ঋষিৰ আশ্ৰমলৈ যাই ৰজা যুধিষ্ঠিৰে ৰাজা
সেই ঋষিৰ আশ্ৰমত যুধিষ্ঠিৰে কি কৰিছিল প্ৰতিদিনে যুধিষ্ঠিৰে শাস্ত্ৰ শ্ৰৱণ কৰে ঋষিৰ আশ্ৰমত তেওঁ যায় প্ৰতিদিনে ঋষিৰ আশ্ৰমত তেওঁ যায় প্ৰতিদিনে যাই ৰজা যুধিষ্ঠিৰা বহে গৈ ঋষিৰ আশ্ৰমত একচিত্ৰে শুনে ৰজাই শাস্ত্ৰ ভাগৱত আনফালে দ্ৰৌপদীৰ মিলিলা বিপদ যায় ৰজা যুধিষ্ঠিৰা বহে গৈ ঋষিৰ আশ্ৰমত একচিত্তে শুনে ৰজাই শাস্ত্ৰ ভাগৱত আনফালে দ্ৰৌপদীৰ মিলিলা বিপদ কুলাচল নামে অসুৰ বনৰ মাজত বনে বনে ঘূৰি ফুৰে আনন্দ মনত বনে বনে ঘূৰি আছে কুলাচল ঘূৰে সৈন্যগণক লৈ ফুৰে মহাৰংগ মনে যায় ৰজা যুধিষ্ঠিৰা বহে গৈ ঋষিৰ আশ্ৰমত একচিত্তে শুনে ৰজাই শাস্ত্ৰ ভাগৱত আনফালে দ্ৰৌপদীৰ মিলিলা বিপদ ঘূৰি আছিল অসুৰ গণে বনৰ সভা হেন কালে দ্ৰৌপদীক দেখিবা পায় হেন কালে দ্ৰৌপদীক দেখিবা পায় সুন্দৰী নাৰী দেখি বিমোহিত হইলা সুন্দৰী নাৰী দেখি বিমোহিত হইলা লাহে লাহে দ্ৰৌপদীৰ ওচৰলৈ গলা শুনা কইনা তুমি শুনাচোন বাহিৰলৈ অলপ পঢ়াচোন কথা এটা কমই তোমাৰ আগত গানৰ কাষত শুনা কইনা তুমি শুনাচোন বাহিৰলৈ অলপ পঢ়াচোন কথা এটা কমই তোমাৰ আগত গানৰ কাষত হেৰা কন্যাজনী শুনাচোন শুনা এই ঘূৰ বনৰ মাজত কিয় তুমি আছা অকল সৰে এই ঘূৰ বনৰ মাজত কিয় তুমি আছা অকল সৰে দিয়ানা পৰিচয় শুনিবৰ বৰ মনে যায় দিয়ানা পৰিচয় শুনিবৰ মন যায় শুনা কইনা তুমি শুনাচোন বাহিৰলৈ হেৰা কন্যাজনী কথা কমই একেবাৰে নতুন নতুন তোমাৰ লাগিছে আগত গানৰ কাষত এই কথা শুনি দ্ৰৌপদীয়ে ঘূৰি ঘূৰি হেন কালে কুলাচলক দেখিবা পায় হেন কালে কুলাচলক দেখিবা পায় দ্ৰৌপদী বুৰন্ত অসুৰ শুনা হাব
পতিব্ৰতা সতী মই স্বামী পঞ্চজন পতিব্ৰতা সতী মই স্বামী পঞ্চজন অ ভাইহঁত অ তহঁতে শুনিলি কি ঐ এটা তিৰিৰ পাঁচটা স্বামী কতে মৰি যাওঁ আমি এটা তিৰিৰ পাঁচটা স্বামী কতে মৰি যাওঁ আমি কি দিন পৰিল ভাই এটাক এৰি এটাক যায় এটা তিৰিৰ পাঁচটা স্বামী কতে মৰি যাওঁ আমি এনেকুৱা সতী আমি কৈতো আৰু দেখা নাই এটা তিৰিৰ পাঁচটা স্বামী কতে মৰি যাওঁ আমি এটা তিৰিৰ পাঁচটা স্বামী কতে মৰি যাওঁ আমি এটা তিৰিৰ পাঁচটা স্বামী কতে মৰি যাওঁ আমি ও তেনেকৈ নকব মোৰ কুঞ্জনী শুনিলে বেয়া লাগি যায় অ, শুনিলে বেয়া লাগি যায় তেনেকৈ নকবা অ মোৰ কুঞ্জনী শুনিলে বেয়া লাগি যায় শুনিলে বেয়া লাগি যায় ও তেনেকৈ নকব মোৰ কুঞ্জনী শুনিলে গাগি উঠি যায় শুনিলে গাগি উঠি যায় তেনেকৈ নকবা অ মোৰ কুঞ্জনী শুনিলে হাঁহি উঠি যায় শুনিলে হাঁহি উঠি যায় এটা যাৰ প্ৰতি অ কুঞ্জনী তেওঁহে মহাগতি হয় তেওঁহে মহাগতি বেছি হলে অ কুঞ্জনী তেওঁকে নিনি না 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 তেওঁকে বেচা বুলি তেনেকৈ নকবা অ কুঞ্জনী শুনিলে হাঁহি উঠি যায় শুনিলে হাঁহি উঠি যায় এই বনৰ মাজত থাকি তুমি অমহা কষ্ট বাবা মোৰ লগত থাকি তুমি ৰাজৰাণী হবা মোৰ লগত থাকি তুমি ৰাজৰাণী হবা অ তোমাক নি সিংহাসনত বহুৱাই থম তোমাক নিহিনাখনত বহুৱাই থম 100 জনী ভাৰজাক মই ডাকি কৰি থম 100 জনী ভাৰজাক মই ডাকি কৰি থম শুন 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 ভালে ভালে কৈছো যা ইয়াৰ পৰা ভালে ভালে কৈছো মই যা ইয়াৰ পৰা স্বামী আহি দেখা পালে হবি আধামৰা এ মোৰ স্বামী পঞ্চজন ও মহাবল ও মাতিলে আহিব আৰু মাতিলে আহিব আৰু এই কথা শুনি কুলাচল ক্ৰোধত জ্বলিলা ও পাণ্ডৱৰ পত্ৰ গৃহ পাণ্ডৱৰ পত্ৰ গৃহ ও ক'ত আছে স্বামী তোৰ সোনকালে মাতি আন পঞ্চস্বামীক নিধন কৰিম পুখুৰৰ আগতে সোনকালে মাতি এই অসুৰৰ কাণ্ড দেখি দ্ৰুপদী সুন্দৰী সোনকালে মাতি আন মহাদুখে কান্দে সতী হাহাকাৰ কৰি সোনকালে মাতি আন মহাদুখে কান্দে সতী হাহাকাৰ কৰি ক'ত আছে স্বামীটো সোনকালে মাতি আন অ পঞ্চস্বামীক নিধন কৰিম তোৰ আগতে সোনকালে মাতি আন ও
ভয়ে দ্রৌপদীয়ে কান্দি বেলা গিলা স্বামী স্বামী বুলি সতী মাতিবে লাগিলা স্বামী স্বামী বুলি সতী মাতিবে লাগিলা স্বামী হে মোর স্বামী নাথ আশা পুন ঠাই কুলাচল ঘূৰে মোক ঘূৰি লয়া যাই ঘূৰি লয়া যাই হে মোৰ স্বামী নাথ যুধিষ্ঠিৰে শুনি বাক পাইলা আর দ্রৌপদীর আগে আহি উপস্থিত হইলা উপস্থিত হইলা ও রজাই বুলন্ত সতী কিবায় অথন্ত আর্তনাদে কান্দা কিয় আর্তনাদে কান্দা কিয় স্বামী স্বামী ই অসুৰ এক আহি মোক অ হৰি বাক অ নিৰূপায় হৈ স্বামী নিৰূপায় হৈ স্বামী হে ভাৰ্যাৰ অপমান ৰজাই অ সহিব নোৱাৰি ও ক'ত আছে কুলাচল ক'ত আছে কুলাচল অবৃক্ষৰ ডালত বহি আছে ঐ অসুৰ দূৰ তাক দেখি যুধিষ্ঠিৰে তাক দেখি যুধিষ্ঠিৰে মহাক্ৰোধে যুধিষ্ঠিৰে বুলিলা বচন মোহৰ হাতত আজি তই হইবি নিধন এই কথা শুনি কুলাচল ক্ৰোধত ও যুধিষ্ঠিৰৰ সংগে মহা যুধিষ্ঠিৰৰ সংগে মহা ও যুদ্ধ কৰে ধৰ্মৰাজে ঐ অসুৰৰ সংগে যুধিষ্ঠিৰে হৰ মাৰে ঐ অসুৰ কচাই
চকু পাতি পৰি আছে দ্ৰৌপদী দে গিলা অহা ব্ৰিকুদৰ বুলি মাতিবে লাগিলা অহা ব্ৰিকুদৰ বুলি মাতিবে লাগিলা অ কিয় অৰণ্যৰ ভিতৰে কান্দে দ্ৰৌপদীয়ে কৈত আছা ব্ৰিকুদৰহে ও কিয় অৰণ্যৰ ভিতৰে কান্দে দ্ৰৌপদীয়ে কোতা চাবি কুদৰ বুলিহে অ কিয় কুলা চলো খুৰে ধৰ্মৰাজক মাৰে মোক হৰিবা কচাই হে ও কিয় অৰণ্যৰ ভিতৰে কান্দে দ্ৰৌপদীয়ে কোতা চাবি কুদৰ বুলিহে এ দ্ৰৌপদীৰ ক্ৰন্দন ভীমে অ শুনিবা ক পাইলা দ্ৰৌপদীৰ আগে আহি উপস্থিত হইলা দ্ৰৌপদীৰ আগে আহি উপস্থিত হইলা অ চিত হৈ পৰি আছে ধৰ্মযুধিষ্ঠিৰ তাক দেখি ব্ৰিকুদৰে কম্পে ঠহৰা থৰ তাক দেখি ব্ৰিকুদৰে কম্পে ধৰা ধৰা এ তাৰ পিছত ভীমখেন অৰৈনাথা গিলা কুলাচলৰ সংগে মহা জয়া ৰঙিলা কুলাচলৰ সংগে মহা জয়া ৰঙিলা এ ধুম ধাম ধাম থাক 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 গদাৰ প্ৰসাৰে ভীমসুৰে যুদ্ধ কৰে অৰণ্যৰ ভিতৰে ধুম ধাম ধাম তাক 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 গদাৰ প্ৰহাৰে ভীমসুৰে যুদ্ধ কৰে অৰণ্যৰ ভিতৰে বাগৰা বাগৰি কৰি ঘূৰে কতবাৰ ঘূৰে কতবাৰ মহাভয়ে মেদিনী কম্পে থৰা থৰ ধুম ধাম ধাম তাক 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 গদাৰ প্ৰহাৰে ভীমসুৰে যুদ্ধ কৰে অৰণ্যৰ ভিতৰে কামোৰা কামুৰি কৰে যুঁজে কতবাৰ যুঁজে কতবাৰ এ কামোৰা কামুৰি কৰি যুঁজে কতবাৰ যুঁজে কতবাৰ চক্ৰকাৰে ঘূৰিলে ক কুমাৰৰ চাত ধুম ধাম ধাম তাক 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 গদাৰ প্ৰহাৰে ভীমসুৰে যুদ্ধ কৰে অৰণ্যৰ ভিতৰে ও যুদ্ধ কৰি ব্ৰিকুদৰ ভাগৰি পৰিলা বাগৰি পৰিলা আর মহাক্রোধে ভীমর বুকুত লাঠি মারি দিলা মহাক্রোধে ভীমর বুকুত লাঠি মাৰি দিলা এ পৰি গল ব্ৰিকুদৰ ও হইয়া সংজ্ঞা মহা দুখে দ্ৰুপদীয়ে মহা দুখে দ্ৰুপদীয়ে
ও কৈতয় আছা ধনঞ্জয়ী আহা তাড়াতাড়ি ও আহা তাড়াতাড়ি কুলা চলো ঘূৰে মোক হৰি লয়া যাই ও কৈতয় আছা ধনঞ্জয়ী ধর্মরাজ যুধিষ্ঠির বীর বৃকুদর হরি বীর বৃকুদর অসুৰৰ হাত দুয়ো গৈলা যম ঘৰ কৈতয় আছা ধনঞ্জয়ী শীঘ্ৰে আহা ধনঞ্জয় অনকৰা পলমুখলে অসুৰে মোক কৰিব হৰণ পলমুখলে অসুৰে মোক কৰিব হৰণ ও কথা শুনি ধনঞ্জয় ৰৈ নাথাকিলা কথা শুনি ধনঞ্জয় ৰৈ নাথাকিলা দ্রৌপদীর আগে গয়া উপস্থিত হইলা দ্রৌপদীর আগে গয়া উপস্থিত হইলা ও নিথর হৈ পৰি আছে ৰজা যুধিষ্ঠিৰ ৰজা যুধিষ্ঠিৰ আৰু ওচৰত পৰি আছে বীৰ বৃকুদৰ ওচৰত পৰি আছে বীৰ বৃকুদৰ ও গান্ধী ভাতে লৈ পাছে বীৰ ধনঞ্জয় বীৰ ধনঞ্জয় ক'ত আছে কুলাচল ও বিচাৰিয়া যায় ও গান্ধী ভাতে লৈ পাছে গান্ধী ভাত লৈ পাছে বীৰ ধনঞ্জয় বীৰ ধনঞ্জয় ক'ত আছে কুলাচল বিচাৰিয়া যায় গান্ধী ভাত লৈ পাছে আর বৃক্ষর ডালত বহি আছে অসুর দুর্জন হয় অসুৰ দুৰ্জন মহাক্রোধে অর্জুনে এরে ধনুর বানয় গান্ধী ভাতে লই পাছে গান্ধী ভাত লৈ পাছে বীৰ ধনঞ্জয় বীৰ ধনঞ্জয় ক'ত আছে কুলাচল বিচাৰিয়া যায় গান্ধী ভাত লৈ পাছে এ অর্জুনৰ যত খৰ থাপ মাৰি ধৰে অৰ্জুনৰ যত থাপ মাৰি ধৰে
অৰ্জুনক পুনৰ প্ৰহাৰ কৰে সেই খৰে অৰ্জুনক পুনৰ প্ৰহাৰ কৰে এ হৰাঘাতে পাৰ্থবীৰ ধলিয়া পৰিলা তলিয়া পৰিলা ও তাকো দেখি কুলা চলে হাঁহিবে লাগিলা ও তাকো দেখি কুলা চলে হাঁহিবে লাগিলা দ্রৌপদী তোমাৰ এজন এজনকৈ তিনিজন স্বামী নিধন কৰিলো মই মোৰ লগত নগলে তোমাৰ অন্য উপায় নাই যদি ইচ্ছা আছে বাকী দুজনকো মাতা তাড়াতাড়ি তোমাৰ ওচৰে সিহঁতকো পঠাই দিওঁ মই যমৰ নগৰে ও এহি বুলি অসুৰে ও হাঁহিবে লাগিলা এই বুলি অসুৰে হাঁহিবে লাগিলা আৰু লগে লগে নকুল সহদেৱ আহি উপস্থিত হইলা এই দুই ভাতৃ কুলা চলে ও গলত টিপি কৰে অচেতন হৈ পৰি থাকিল ভূমিৰয়ো কৰে অচেতন হৈ পৰি থাকিল ভূমিৰয়ো কৰে ও দ্ৰৌপদীক ধৰিবাক আগবাঢ়ি গলা উপৰি কৰিবাক আগবাঢ়ি গলা হেনকালে অসুৰক লাঠি মাৰি দিলা হেনকালে অসুৰক লাঠি মাৰি দিলা ও লাঠি খাই খোলা চল বাগৰি পৰিলা লাঠি খাই কুলাচল বাগৰি পৰিলা ও লাঠি খাই কুলাচল বাগৰি পৰিলা মহা দুখে খোলা চলে কান্দিবে লাগিলা মহা দুখে খোলা চলে কান্দিবে লাগিলা ও মোৰ আজি কি হ'ল কি হলে নাজানিলো মই মোৰ আজি কি হ'ল কি হলে ও মোৰ আজি কি হ'ল কি হ'ল কি হ'লে নাজানিলো মই মোৰ আজি কি হ'ল কি হ'লে কোনোদিনে কতো মই ভাগৰা নাছিলো ভাগৰা নাছিলো কিয় বাৰু আজি মই ভাগৰি পৰিলো ভাগৰি পৰিলো মনে ভাবে খোলা চলে কি কৰো উপায় কি কৰো উপায় এ শকতি থাকোতে এই কি লৈ যাওঁ মই মোৰ আজি কি হ'ল কি হ'ল কি হ'লে নাজানিলো মই মোৰ আজি কি হ'ল কি হ'লে এই কঁকালত হাত দি অসুৰ ঐ উঠি বসু দিলা ঐ বুকুৰ মাজত দ্ৰৌপদীয়ে ঘূৰি মাৰি দিলা ও বুকুৰ মাজত দ্ৰৌপদীয়ে ঘূৰি মাৰি দিলা ও তেজেৰে বমি কৰে কুলা চল ও সুৰে ও কুলাচল ঘূৰে ও প্ৰাণবায়ু উৰি গইলা যমৰ নগৰে ও কান্দি আছে দ্ৰৌপদীয়ে ও অৰণ্যৰ ভিতৰে
গাহি গাহি নারায়ণে আহিলা ওচৰে কান্দি আছে দ্ৰৌপদীয়ে অৰণ্যৰ ভিতৰে হাঁহি হাঁহি নাৰায়ণে আহিলা ওচৰে আর কৃষ্ণই বোলে সতী তুমি দুখ নকৰিবা পঞ্চস্বামী জীয়াই দিব নিশ্চয় জানিবা কান্দি আছে দ্ৰৌপদীয়ে অৰণ্যৰ ভিতৰে হাঁহি হাঁহি নাৰায়ণে আহিলা ওচৰে আর অমৃত নয়নে প্রভুই ও হবাকু এক এক কৰি পঞ্চভাতৃ উঠিয়াব ও যুধিষ্ঠিৰে বোলে কৃষ্ণ ও কোয়া বুঝাই দ্ৰৌপদীৰ হাতত অসুৰ কিয় মৰি যায় দ্রৌপদীর হাতে অসুর ও কিয় মরি যাই যুধিষ্ঠিৰে বোলে কৃষ্ণ পঢ়িও বুজাই দ্ৰৌপদীৰ হাতত অসুৰ কিয় মৰি যায় দ্ৰৌপদীৰ হাতত অসুৰ কিয় মৰি যায় আর শুনিবা কৈ ইচ্ছা মোৰ লাগিছে মনত কহিবে লাগিলা প্ৰভুই পাণ্ডৱৰ আগত পঢ়িবে লাগিলা প্ৰভুই পাণ্ডৱৰ আগত যুধিষ্ঠিৰে বোলে কৃষ্ণ পঢ়িও বুজাই দ্ৰৌপদীৰ হাতত অসুৰ কিয় মৰি যায় দ্ৰৌপদীৰ হাতত অসুৰ কিয় মৰি যায় আৰু তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই পাণ্ডৱৰ আগত কৈছিল শুনা শুনা পঞ্চভাতৃ মুহুৰ বচন কুলাচল কোন আছিল শুনা দিয়া মন কুলাচল কোন আছিল শুনা দিয়া মন শুনা শুনা পঞ্চভাতৃ মুহুৰ বচন কুলাচল কোন আছিল শুনা দিয়া মন কুলাচল কোন আছিল শুনা দিয়া মন যজ্ঞ কৰে দেৱগণে ও আনন্দ মনত যজ্ঞ কৰে দেৱগণে আনন্দ মনত
জন্মিয়ে সেই যজ্ঞ ভাঙিবাক যায় জন্মিয়ে সেই যজ্ঞ ভাঙিবাক যায় তাক দেখি দেৱগণে মৰমেৰে কয় তাক দেখি দেৱগণে মৰমেৰে কয় শুনা শুনা বোপা যজ্ঞ লণ্ড ভণ্ড তুমি নকৰিবা এক বৰ দিও তোমাক নিশ্চয় জানিবা হোমৰ ধোহাৰ পৰা উৎপত্তি হোৱা হেতু তোমাৰ নাম আজিৰ পৰা ধূমৰাক্ষ হোমৰ ধোহাৰ পৰা উৎপত্তি হোৱা হেতু তোমাৰ নাম হ'ব ধূমৰাক্ষ কিন্তু বোপা কুলাচল নামে হবা জগতে বিদিত কুলাচল নামে হবা জগতে বিদিত কোনো পুৰুষৰ হাতত মৰণ নহয় তুমি ৰাখিবা মনত শুনা বোপা এটা কথা বোপা শুনা দিয়া মন সতী নাৰীৰ হাতত তোমাৰ মিলিব মৰণ সতী নাৰীৰ হাতত তোমাৰ মিলিব মৰণ ও দয়াময় 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 মহাভাৰতৰ পদ অমৃত সমান দয়াময় 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 কুলাচল বধৰ পদ হল সমাপন দয়াময় 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 আমি অতি মূঢ়মতি একো কেনা জানো দয়াময় 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 কিয় পাতক চাৰুক ডাকি বোলা ৰাম ৰাম দয়াময় 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 হেন জানি নিৰন্তৰ এৰি আনো কাম দয়াময় 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 গৃহ সুখে থাকি লোৱা ঈশ্বৰৰ নাম দয়াময় 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 কেলৈ আহিলা ভাৰতৰ মাজলৈ কেলৈ আহিলা ভাৰতৰ মাজলৈ যাব সকলো এৰি পুণ্যৰ টোপোলা লগত লৈ ওলাবা জমে পাচিব নিবলৈ ও মনাই জমে পাচিব নিবলৈ মিছামায়া প্ৰবঞ্চনা হৈব মহাকাল মনাই হৈব মহাকাল লোভ মোহ নকৰিবা বিষয়ী জঞ্জাল মনাই বিষয়ী জঞ্জাল
জমে পাচিব নিবলৈ ও মনাই জমে পাচিব নিবলৈ কেলৈ নোৱাৰিলা পাৰস্তৰ মাজলৈ যাবা সকলো এৰি থৈ পাপ পুণ্যৰ টোপোলা লগত লৈ ওলাবা জমে পাচিব নিবলৈ ও মনাই জমে পাচিব নিবলৈ মিছা মায়া প্ৰবঞ্চনা হইব মহাকাল ও মনাই হইব মহাকাল আর লোভ মোহন করিবা বিষয় জঞ্জাল ও মনাই বিষয় জঞ্জাল আর জিলে ফল ভুঞ্জিবা ক্ষিপুরীর যাতনা জমে পাচিব নিবলৈ ও মনাই জমে পাচিব নিবলৈ